Hello friends, welcome to another video. আজি সৰু মাছৰ ৰেচিপি লৈ আহিছো। ধুনীয়াকৈ হালধি পাত দুখনৰ মাজত মই সৰু মাছখিনি দি মিঠাতেল অলপমান দি দিছো। তাতে হালধি অকণমান আৰু ধুনীয়াকৈ নিমখ অকণমান দি দিলো। দি পেলাই গোটেইখিনি মিশ্ৰণটো মানে বনাই লম, ধুনীয়াকৈ সানি লম যাতে গোটেই মাছখিনিত হালধি নিমখ দুইটা লাগি যায়। আৰু তাৰ পিছত মই খুন্দনাটোত আদা, নহৰু, কেঁচা জলকীয়া আৰু পিয়াজ গোটেইখিনি কাটি থৈছিলো আগতীয়াকৈ। গোটেইখিনি লৈ ল'ম, লৈ পেলাই সেইখিনি অলপমান গুড়া কৰি ল'ম। বেছি মানে মিহি নকৰোঁ কাৰণ মিক্সিটো দিব পাৰিলোঁ হয়, কিন্তু নাই দিয়া, খুন্দনাতে খুন্দি লৈছোঁ ভালকৈ মানে। আৰু তাৰে অকণমান দি দিলোঁ এই মাছখিনিৰ লগত আৰু ভালকৈ সানি লৈছিলোঁ। মাছৰ টোপোলাটো ভালকৈ পেকেটিং কৰিব লাগিব কাৰণ নহ'লে মাছ ওলাই যাব। আৰু তাতে মই হালধি পাতকেইখন লেৰেলাই লোৱা নাই, আৰু যদি আপোনালোকে পাৰে লেৰেলাই ল'লে বেছি ভাল হয়, তেতিয়া মানে বান্ধিবলৈ সুবিধা হয়, যেতিয়া ফাটি নাযায় পাতটো। মই সময় নাপালোঁ, সেইকাৰণে ফাটি যাব বুলি ভালকৈ বান্ধি লৈছোঁ। আৰু গুলি দি বান্ধিলোঁ, কিন্তু মায়ে ক'লে যে জুইত দিবি সূতাটো গুলি যাব, সেইকাৰণে এলুমিনিয়াম এডাল দিয়ে বান্ধি ল'লোঁ। আৰু অলপ সময় দিয়াৰ পিছতে টেৱাখনত দি দিলোঁ, কাৰণ মায়ে কৈছে জল্দি হ'ব লাগে, সেইকাৰণে টেৱাখন দি তলত জুই জ্বলাই দিছে। আৰু লাষ্ট টাইম আমাৰ পাতত দিয়া মাছ ৰেডি হৈ গ'ল। আৰু এতিয়া চাওক মই টোপোলাটো খুলিছোঁ, ইমান গৰম গৰম হৈয়ে আছে। আৰু মই আনফালে এতিয়া বইল মাছ বনাবৰ কাৰণে পানী অলপ বহাই দিলোঁ, আৰু অকণমান পিছতে উতলিবলৈ ধৰোঁতে মই নিমখ অকণমান দি দিলোঁ আৰু হালধি অকণমানো দি দিলোঁ। পানীখিনিত ভালকৈ উতলি থাকোঁতে মই সৰু মাছখিনি দি দিলোঁ তাতে, যাতে ভালকৈ চেঁচা হৈ থাকোঁতে নিদিব, উতলিলেহে দিব। আৰু তাৰপিছতে মই আদা নহৰু যে পেষ্ট বনাই থৈছিলোঁ সেইখিনিও দিলোঁ। আৰু 5 মিনিট উতলাৰ পিছতে মই নেমু ৰস অলপমান দি দিলোঁ। আৰু গোটেই মাছখিনিত লৰাই দিব অকণমান, বেছি ভাঙি যোৱাকৈ লৰাব নালাগে, আৰু ধুনীয়াকৈ লৰাই দিব। আৰু এনেকুৱা শুহি যোৱালৈকে কম জুইত সিজাই থাকিব, আৰু বহুত ধুনীয়া লাগে, টেষ্টি হয়। আৰু আনফালে মই সৰু মাছৰ পিঁয়াজ দি ভাজি বনাম এতিয়া। পিঁয়াজখিনি ভালকৈ কাটি ল'লোঁ, আৰু সৰু মাছ চবেই জানেই বনাবৰ কাৰণে মই বেছি নেদেখাওঁ, জাষ্ট মই মাছখিনি পিঁয়াজ দি বহাই দিলোঁ, আৰু তাতে অলপ সময় লৰাই বগাই হৈ যায়। আৰু লাষ্ট টাইম আমাৰ খাবলৈ হৈ গ'ল। চিম্পল দাইল এখনৰ লগত পাতত দিয়া মাছ, বইল মাছ, ফ্ৰাই মাছ খাই বহুত ভাল লাগিলে। আৰু ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ কৰি দিব। বাই বাই।